বিজুলী বিল কি এককত জোখা হয়? উত্তৰ কিলোৱাট ঘণ্টা। সৈন্যৰ আৱিষ্কাৰ কোনজন ভাৰতীয়ই কৰিছিল? উত্তৰ ব্ৰহ্মগুপ্ত। ভাৰতৰ কোন দুখন চহৰক যমজ চহৰ বুলি জনা যায়? উত্তৰ হায়দৰাবাদ আৰু ছেকেন্দ্ৰাবাদ। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? উত্তৰ প্ৰতিভা দেৱী সিং পাটিল। ভাৰতৰ কাক লৌহ মানৱ বুলি জনা যায়? উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। কোনবিধ প্ৰাণীৰ তেজ নীলা? উত্তৰ অক্টোপাছ। কোনবিধ প্ৰাণীয়ে গাখীৰ আৰু কণী দুয়োটাই দিয়ে? উত্তৰ প্লেটিপাছ। পংগল কোনখন ৰাজ্যৰ উৎসৱ? উত্তৰ তামিলনাডু ৰাজ্যৰ। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানটো কি? উত্তৰ ভাৰত ৰত্ন। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰ গোৱা। পৰমাণু বোমা কোনখন দেশে প্ৰথমে বনাইছিল? উত্তৰ আমেৰিকা। বছৰটোৰ কোনটো দিন আটাইতকৈ দীঘল? উত্তৰ 21 জুন। বিশ্বৰ প্ৰথম মোবাইল কোম্পানীটোৰ নাম কি? উত্তৰ মটৰলা। ভগৱান ৰামচন্দ্ৰৰ একমাত্ৰ ভনীয়েকৰ নাম কি? উত্তৰ শান্তা। কোনটো ৰঙৰ ফুল পোৱা নাযায়? উত্তৰ কলা ৰঙৰ।